পানীটো গুচি যাব Hello everyone আমাৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু আমিও ভালে আছো আৰু আজি হ'ল হোলি আৰু সকলো ৰাইজলৈ হোলি বা ফাকুৱাৰ বহুত বহুত শুভেচ্ছা থাকিল আজি হোলি হয় কিন্তু আজি বতৰটো ৰাতিপুৱাৰ পৰা ইমান বেয়া কৰিছে কালিও বৰষুণ দিছে আজি ৰাতিপুৱাও বিৰাট ডাঙৰ বৰষুণ আৰু অসমৰ সব জাগাতেই বৰষুণ দিছে সব ঠাইতেই বৰষুণ দিছে আৰু অসমৰ লগতে আমাৰ গুৱাহাটীটো যেহেতু গুৱাহাটীত বৰষুণটো খুব কম হয় কিন্তু এবাৰ গুৱাহাটীটো বৰষুণ হৈছে আৰু বতৰটো একেবাৰে ঠাণ্ডা কৰি দিছে এসক সোয়েটাৰ পিন্ধিব লগা হৈছে বতৰটো ঠাণ্ডা কৰি দিছে আৰু এই ঠাণ্ডা বতৰত এতিয়া হোলি কেনেকৈ খেলিম ইফালে পানীৰ অভাৱ চলি আছিল কিন্তু বৰষুণ যাক দিয়াই পানী অকমান আহিছে আমাৰ ওচৰলৈ আৰু ভাবিলো আজি এটা ভিডিঅ' আৰম্ভ কৰো হোলিৰ দিনা কি কৰো ৰাতিপুৱা আহিছো এতিয়া পাকঘৰলৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছো পাকঘৰত আৰু আজি হোলি বুলিয়ে কিবা এটা স্পেশাল বনাও বুলি আহিছো তেনেহলে চাই থাকিব ভিডিঅ'টো শেষলৈকে ভিডিঅ'টো কিবা ভাল লাগিলে লাইক আৰু কমেন্ট কৰিব আৰু আমাৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব তেনেহলে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো এয়া মই আটা মাৰিবলৈ লৈছো ভাবিছো আজি হোলি বুলি লুচি বনাও আৰু আলু বইল হ'বলৈ দিছো আলুৰ চব্জি বনাম তেনেহলে চাই থাককচোন আজি ভাবিছো বিটৰ পুৰি বনাও আমাৰ ঘৰত মানে প্ৰায় সালাড থাকেই প্ৰতি সাজত থাকে বুলি ক'লেও ভুল নহব প্ৰায়সিও খাই ভাল পায় আমিও ভাল পাওঁ একাৰণে সালাড থাকেই আৰু এইখন বিট থাকি গ'ল এইখন সব ভাবিছো আজি এইখিনি দি পুৰি বনাও কিন্তু এইখিনি দি গোটেইখিনি পুৰিৰ কালাৰটো আহিবনে মই নাজানো কিন্তু বনাই চাও আৰু আপোনালোককো দেখুন এইখিনি এটা বাটিত ৰুকি লওঁ ৰুকি কিমান ৰস ওলাই চাওঁচোন এইখিনি ওলালে সব এতিয়া চেপি চাও ৰ'ব কিমান ৰস ওলাই এইখিনি ৰস ওলালে সব বিটৰ চেপি এইখিনি ৰসখিনি ইয়াত দি লওঁ এয়া মোৰ আটাখিনি মৰা হৈ গ'ল এয়া বিটৰ কালাৰটো আহিছে অলপ দেখিছেনে বাৰু কেমেৰাত অকমান কমে লাগিছে ৰিয়েলত কিন্তু কালাৰটো আহিছে এয়া দেখিছে তাৰছতে বনাই থাকোচোন কি হয়গে চাওঁ ময়ো তাৰমানে আজি প্ৰথম বনাইছো এয়া প্ৰায়ুচিয়ে উঠিয়ে মোক ফুট এটা দি লৈছে তাই নিজেও লগাই লৈছে আৰু মুকো দি লৈছে এয়া এয়া বিটৰ লুচি বেলিলো মই কালাৰটো এতিয়া দেখা পাইছেনে বাৰু কালাৰটো এতিয়াহে ওলাইছে জানেনে এয়া সব ইমান ধুনীয়া পিংক কালাৰৰ হৈছে আজি সব পুৰি তেল গৰম হৈ গ'ল পাপৰ দুখন ভাজি লৈছো এয়া পিঁয়াজ ভাজি লওঁ ইয়াতে দিলো নহৰু এতিয়া দিওঁ হালধি জিৰা ধনিয়া অকণমান দিছো ৰেড চিলি পাউডাৰ অলপ দিছো মিট মছলা পিঁয়াজ আৰু নহৰুখিনি অকণমান পানী দি মছলাখিনি দি অকণমান তাতে গলিবলৈ দিছো সিজোৱা আলুখিনি পিচ কাটি ইয়াতে দি দিলো আৰু ইয়াতে এতিয়া পাপৰকেইখন যে ভাজি লৈছিলো সেইখন ভাঙি দিওঁ এই চব্জিটো মোৰ বিৰাট প্ৰিয় পাপৰ আৰু আলু আৰু ইয়াত এতিয়া অকণমান পানী ঢালি দিওঁ এইফালে পুৰিও বনাই আছো পুৰি বনোৱা হৈয়ে গৈছে প্ৰায় সেই আছে লুচি ফুলি আহিছে দেখিছেনে কাৰ দেখি খাওঁ লাগিছে বাৰু কাৰোবাৰ মন গ'লে আহিব পাৰে দেই এয়া হৈ গ'ল মোৰ বিটৰ ফুলা লুচি আৰু লগত বনালো এয়া
আলু আৰু পাপৰেদি আলুৰ চব্জি যিটো একদম মছলা চছলা দি মাংসৰ নিচিনা বনাইছোঁ দেখিছেনে ধোৱা ওলাই আছে গোন্ধটো ইমানেই ধুনীয়া ওলাইছে এতিয়া মানে ৰ'ব নোৱাৰি আৰু খাবহে লাগে আৰু এইয়া আজি আমাৰ হোলি স্পেচিয়েল আৰু হোলি মোৰ পাকঘৰতে হৈ গ'ল দেখিছেনে কাষৰ মানুহে আহিও মোক পাকঘৰতে হোলি লগাই থৈ গ'ল খোৱা বস্তুৰ লগতে আৰু বাকি ভিডিঅ' চাই থাকিব আজি দিনটো কি কৰোঁ প্ৰায়চিক দেখাই আছোঁ ৰ'ব এয়া প্ৰায়চিয়ে পুৰি আৰু চব্জি খাই আছে কিন্তু প্ৰায়চি চেহেৰাটো চাওক দেখাই দিয়া গালগিখন এয়া মুখ চুখ ধুই আহিহে খাইছে কাপোৰ কানিৰ অৱস্থা নাই ওচৰৰ ল'ৰা ছোৱালীখিনিৰ লগত গৈ খেলি আহিলেগে এয়া লৈছোঁ পুৰি খাবলৈ কেনেকুৱা হৈছে খাবলৈ মুখখন দেখুৱা ভাল হৈছে নে খাবলৈ আৰু এয়া ভাল আৰু এয়া হ'ল বেলুনছ এয়া আমি আপোনালোকে বনাই চাব পাৰে মই আজি হোলি বুলি বনালোঁ এয়া হ'ল বেলুনছ এয়া আমি এতিয়া ফুলাম তাৰপিছত ধুনীয়া এবাৰ মাক লগাম এবাৰ চাম তাৰপিছত এইবিলাক পানী ভৰাই লৈ যে সেয়া কালি দেউতাকে আনি দিছে এইকেইটা লৈ ৰখি আছে এতিয়া পানী ভৰাব আৰু কাক দলিয়াই ঠিক নাই আৰু মেইন টাৰ্গেট হ'ম অংশুমান আৰু মই এইটো চাওঁ মাৰা পানীটো গুচি যাব কৰিলে হেৰি হৈ যাব পানীটো গুচি যাব এয়া ওলালো মানে অংশুমানৰ অফিচৰে দাদা এজনে আহি গোটেই মূৰে চুৰে চবতে দি থৈ গ'লহি এতিয়া আমি ওলাই যাওঁ অংশুমানৰ অফিচৰে এজনৰ তাত আৰু বলক দেখুৱাই থাকিম ক'ত যাওঁ আৰু গুৱাহাটীত কিদৰে হোলি পালন কৰিছে সেয়াও কি পাওঁ আপোনালোকক দেখুৱাই থাকিম এয়া ওলাইছোঁ এইফালে অংশুমান ক'ত আছে জানো অংশুমান প্ৰায়চিকো আগফালে লৈ লৈছোঁ নহ'লে মানে চিটটো লেতেৰা হৈ যাব যে এইজনী অৱস্থা নাই এয়া চাওকচোন চিটকেইটাত বেডশ্বীট লগাই লৈছোঁ বেডশ্বীট পাৰি লৈছোঁ আৰু ওলাই গৈছোঁ ৰ'ব এতিয়া গুৱাহাটীৰ ৰাস্তা আজি খালী চাওক এনেকুৱা খালী ৰাস্তা খুব কমহে দেখা যায় ফেষ্টিভেলবোৰত একদম খালী হৈ যায় আৰু এইবাৰ ফেষ্টিভেলটো একেবাৰে মিলি গ'ল তাৰমানে শনিবাৰ দেওবাৰো পালে শনিবাৰে কাইলৈ দিছে লোকেল বন্ধ আজিও বন্ধ কাইলৈও বন্ধ সানডে বন্ধ পালে হেপী হোলি দি আছে হোলি ফেষ্টিভেল অৰ্ডিনছো দেখুৱাই আছে এয়া পাই গ'লোহি অংশুমানৰ অফিচৰে অৰূপদাৰ ঘৰ আৰু আমাৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে পুৰা হোলি বা হোলি খেলিছা হোলি হেপী হোলি মাক দেউতাককে দি আছে ন দেখিছে ৰাস্তাবোৰ যিটো ৰাস্তাত আগতে আমি গাড়ী চলাবই নোৱাৰি বাইক চলাবই নোৱাৰি আজি চাওক ৰাস্তা খালী আৰু মই হট পেকেটটো লৈ আনিছোঁ ক'ত আহিলোঁ আমি আহিছোঁ মোৰ খুৰাৰ ছোৱালীজনীক লগ কৰিবলৈ এইজনী হ'ল আমাৰ ঘৰৰ চবচে সৰু তাই গুৱাহাটীতে পঢ়ি আছে তাইক লগ কৰিবলৈ আহিছোঁ প্ৰায়চি আহি পালোহি এয়া পল্টন বজাৰত এইফালেহে লাগিছে মানে মানুহে হোলি খেলিছে চব মানুহ মানে হোলি খেলা মানুহ আমাৰ ফালে মানে খেলিছে আৰু কিন্তু আচল এইফালেহে হোলি চলি আছে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব মানুহৰ অৱস্থা গুৱাহাটীৰ আচল ভিৰটো এইফালেহে আছে জানেনে আমাৰ ফালে ৰাস্তা খালী হৈ আছে আৰু ভিৰটো আছে এইফালে ফেঞ্চি বজাৰৰ ফালে ইয়াত আপোনাৰ সেয়া ৰেইন ডেন্স চলি আছে নহয় এইয়া চাওক চব মানুহ সেইফালে গৈছে আমি পিছে সেইফালে নাযাওঁ দেই মোৰ চাওক হোলি খেলা মানুহ
ইয়াত একদম জাকে জাকে ওলাই আহিছে এখন মালিগাঁও ফ্লাইঅভাৰ চব ধুনীয়া কৰিলে এতিয়া ফ্লাইঅভাৰকেইখন বনাই থাকোঁতে বিৰাট ট্ৰেফিক জাম হৈছিলে তলত তেতিয়া খুব গাড়ী পাৰিছিলোঁ কিন্তু এতিয়া যে ইমান ভাল হৈছে চাওকচোন তলফালেও ধুনীয়াকৈ যাব পাৰে ওপৰেদিও যাব পাৰে আৰু ভিৰটোও কম পায় আগৰ নিচিনা ভিৰটো নোহোৱা হৈ গ'ল আৰু এইফালে প্ৰায়চিয়ে জেগা চাই চাই গৈ আছে এয়া পাই গ'লোঁ কেম্পাছ ইউনিভাৰ্চিটি কেম্পাছ এয়া এইফালে চব ইউনিভাৰ্চিটিৰ কাষে কাষে এইখন গুৱাহাটী ইউনিভাৰ্চিটি দেখা পাইছেনে বাৰু এজনী মোৰ খুৰাৰ ছোৱালী তাই থাকে জালুকবাৰী গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছে আৰু আজি তাইকো লগ কৰিব আহিলোঁ ইমান দিন হ'ল থকা তাইক লগ কৰা হোৱা নাছিলে ইফালে এজনীক লগ কৰিলোঁ এজন খুৰাৰ ছোৱালীক আৰু ইফালে এজন খুৰাৰ ছোৱালী এয়া মাহীয়েক ভাগিনীয়েক ইমান ধুনীয়া গুৱাহাটীত থকা যেনে নালাগে চাওকচোন ইউনিভাৰ্চিটিৰ ওচৰত খুৰাৰ ছোৱালীবোৰক আজি লগ কৰিলোঁ হলি বুলি আহিলোঁ ৰাতি থকা বহুত দিন হ'ল কিন্তু আমাৰ অহা হোৱা নাছিলে আজি সময় সুবিধা মিলাৰ কাৰণে নহয় মানে কিবা অকেজনত তাহাঁতি ঘৰ গুচি যায় যে সেইকাৰণে আমিও বেলেগ সময়ত ওলাই আহিব নোৱাৰোঁ আজি সময় সুবিধা মিলাৰ কাৰণে তাহাঁতক লগ কৰিলোঁ হলি বুলি আৰু প্ৰায়চিয়ে ঢেৰ গিফ্ট পালে মাহীয়েকহঁতৰ পৰা এই গিফ্ট গোটাই গোটাই আনি আছোঁ হেল্ল' এভৰিৱান এতিয়া হৈছে গধূলি আৰু এতিয়া আমি যাব ওলাইছোঁ আমাৰ মাহীহঁতৰ ঘৰলৈ আজি মাহীহঁতৰ ঘৰত সত্যনাৰায়ণ পূজা আছে সেইকাৰণে তালৈ যাব ওলাইছোঁ বোলো কেতিয়া মাহীহঁতৰ ঘৰলৈ যাওঁ আপোনালোককো দেখুৱাম ওম প্ৰণয়ঃ স্বাহং প্ৰণয়ঃ স্বাহং প্ৰণয়ঃ স্বাহা ওম পৱনায়ঃ স্বাহং প্ৰণয়ঃ Bilek powers, no, there. Full force, there. Bilek full আমি তাতে প্ৰসাদ ঘোল এনেকৈ খালোঁ তাৰপিছত পায়স মিঠাই এয়া খাই উঠি খিচিৰি বনাই থৈছিলে আমাৰ কাৰণে খিচিৰি মিক্স ভেজ বিলাহী টক এনেকৈ চবেই খালোঁ খাই লৈ অলপ দেৰি থাকি আমি চব ওলাই আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন বাই বাই